হেল্ল' গাইজ, যোৱাকালি ভাৰতত টিকটক সহ 59টা চাইনিজ এপ বেন হৈ গ'ল আৰু টিকটকটো বেন হোৱাৰ কাৰণে মই এই কাৰণে বহুত বেছি ভাল পাইছোঁ, কাৰণ টিকটকটো হ'ল চাইনিজ। কিন্তু তাৰ বাহিৰে আমাৰ যোনখিনি আপা আপি ধৰক টিকটক এতে কৰিছিল সিহঁতৰ প্ৰতি বেয়া ভাৱ অলপো নাই, কাৰণ তেওঁলোকে এক্টিং ডেন্সিং এইবিলাক কৰি পিনে ভাল পাইছিল আৰু এইবিলাক কৰাৰ কাৰণে প্লেটফৰ্ম এখন পাইছিল, তো তেওঁলোকে কৰিছে। কিন্তু তাৰ বাহিৰে যিখিনি বুঢ়া আহিলে টিকটকত মানে বুকক গেলি মানে মেখেলাখন গাই থৈ পেলাই বুকত ইমান ইমান পকা পকা নুম, তাৰপিছত গলত পিঁয়াজৰ মালাডাল আলি পেলাই কৰেনো পখিলাজনী এগলাখান কৰিছিল, সেইবিলাক দেখি পেলাই নিজৰ ওপৰতো ঘিনবা পাইছিল। তো ডেফিনেটলি টিকটকটো বেন হয়, বহুত বেছি ভাল লাগছে। এতিয়া চবতকৈ ইণ্টাৰেষ্টিং কথাটো শুনক, এই সময়ত মাৰ্কেটত এটা নতুন এপ এটা নতুনকৈ জনপ্ৰিয় হৈছে, যিটো এপ যোৱা পৰহিক গেলি মোটামুটি 23 পইণ্ট কিবা লাখ মানুহে অলৰেডি ডাউনলোড কৰি ল'লাক আৰু আজি 30ৰ পৰা 35 লাখৰ ভিতৰত মানুহে সেই এপটো ডাউনলোড কৰি ল'লাক আৰু সেই এপটো হ'ল চিংগাৰী। যিটো এপত আপুনি টিকটকত যিখিনি ফেচিলিটি পাইছিল সেইখিনি এপটো গোটেইখিনি পাব। তাৰোপৰি বিভিন্ন ধৰণৰ নিউজ, নতুন নতুন মানুহৰ লগত মেছেজ, হোৱাটছএপৰ দৰে বিভিন্ন ধৰণৰ ষ্টেটাছ, ভিডিঅ' প্ৰতিটো বস্তুৱে পাব। যিটো এপ সম্পূৰ্ণৰূপে ইণ্ডিয়ান আৰু ছত্তীশগড়ত ডেভেলপাৰে যিটো এপ নিৰ্মাণ কৰি উলিয়াইছে। তো নতুন বস্তু হৈছে, একবাৰ টেষ্ট কৰি নিশ্চয় চাব পাৰে। আৰু এটা বস্তু চাওক, মিষ্টাৰ ফেচুহাতে ক'ৰবাত হিজৰামি কৰি পেলাই মিলিয়নছ অফ ফলোৱাৰ্ছ লৈ পেলাই বহি আছিল, কিন্তু সেন্দতকৈ বহুত বেছি ভাল এক্টিং বা মডেলিং তেনেকুৱা ধৰণৰ কৰিব পৰা ল'ৰা ছোৱালী আমাৰ অসমখনত বহুত আছে, যিবিলাকে মিষ্টাৰ ফেচুহাতক গড়ে দিব পাৰিব। তো আপোনালোকে অসমীয়াখিনি আমি এইগিলাখান বস্তু ইউজ কৰি পেলাই মিলিয়নছ অফ ফলোৱাৰ্ছ আমি লোৱা উচিত। তো ডেফিনেটলি ট্ৰাই কৰি চাওক। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পালাক তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি থাকিলে ছাবস্ক্ৰাইব কৰাই নাই ডেফিনেটলি কৰক, কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন কেৱলটো মই আনিম এইটো চেনেল। থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ অল।